নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইটামান পিয়ন পোষ্টৰ জবৰ নটিফিকেশ্যন লৈ আহিছো। ইয়াতে আপোনালোকে 8 পাছৰ পৰা এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব সেইটো গম পাইছে, আৰু আপোনালোকে কেনেধৰণৰ এজ লিমিট লাগিব আৰু কেনেধৰণে এপ্লাই কৰিব লাগিব সকলোখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিছো। ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোৰে বাবে খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে। আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব। জানুৱাৰী 29 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰি দিব পাৰিব। বেছি দিন আপোনালোকৰ হাতত নাই, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে সোনকালে এই পদকেইটাৰ বাবে এপ্লাই কৰক। পিয়নৰ পদ হয় আৰু আপোনালোকে 8 পাছৰ পৰা ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। সকলোখিনি ডিটেইলছ আমি ভিডিঅ'টোত আলোচনা কৰিছো। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্টখিনি মুকলি কৰিছে শিৱসাগৰ জুডিচিয়াৰীৰ ফালৰ পৰা। শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2026। ইয়াতে আপোনালোকে পিয়নৰ বাবে পদ দেখিবলৈ পাব, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শিৱসাগৰ, আৰু নেম অফ পোষ্ট আছে পিয়ন। ইয়াতে টোটেল পোষ্ট আছে 3টা মুকলি হৈছে ইউআৰ কেটেগৰীত, মানে আপোনালোকৰ ইয়াতে কোনো ৰিজাৰ্ভ কেটেগৰীত পোষ্টকেইটা মুকলি হোৱা নাই। সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনালোকে এই পদকেইটাৰ বাবে চেলাৰী লাভ কৰিব পাৰিব। পাৰ মান্থ 12,000-ৰ পৰা 52,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব, আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পেও থাকিব 3,900 টকাকৈ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিছে, দ্য কেণ্ডিডেটছ মাষ্ট হেভ মিনিমাম কোৱালিফিকেশ্যন অফ 8th standard pass and those who have passed SSLC or higher secondary school leaving certificate or above shall be ineligible to apply for the said post. আপোনালোকে যদি 8 পাছ কৰিছে তেনেহ'লে ইয়াতে এলিজিবল হ'ব, আৰু যদি আপোনালোকে হায়াৰ এডুকেশ্যন আছে আপোনালোকে তেনেহ'লে ইয়াতে আপোনালোক এলিজিবল নহ'ব। আপোনালোকে মিনিমাম 8 পাছ কৰা সকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া হৈছে। এলিজিবিলিটি, চিটিজেনশ্বিপ দিয়া হৈছে, আপোনালোকৰ মাষ্ট বি আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াৰ পাছতে আপোনালোকৰ এজ লিমিটটো দিয়া হৈছে, আপোনালোকে 40 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 40 ইয়াৰ্ছ হৈ গৈছে তেনেহ'লে আপোনালোক এলিজিবল নহ'ব। যিসকল 40 ইয়াৰ্ছৰ ভিতৰত আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, আৰু SC ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, আৰু যিখিনি PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত কোৱা হৈছে, আপোনালোকে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেইখন, যিহেতু অফলাইন যোগেৰে এইটো এপ্লাই কৰিব লাগিব, এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকিব। সেই ফৰ্মখন আপোনালোকে ইয়াতে এটা এড্ৰেছ দিয়া থাকিব, তাতে আপোনালোকে ছাবমিট কৰিব লাগিব। এইটো ইয়াতে এড্ৰেছটো দিয়া হৈছে 2 ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শিৱসাগৰ পিন 785640। এইটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আৰু আপোনালোকৰ ডকুমেণ্টছখিনি পঠাব লাগিব। ইয়াতে দিয়া হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগতে আপোনালোকৰ ছেল্ফ এটেষ্টেড ফটোকপিজ আৰু এজ প্ৰুফ লাগিব, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যন চাৰ্টিফিকেট, এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ ইয়াতে আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াৰ উপৰি কোৱা হৈছে কেণ্ডিডেটছ আৰ টু চেণ্ড দেয়াৰ এপ্লিকেশ্যনছ টু দ্য ফলোয়িং এড্ৰেছ থ্ৰু পোষ্ট এলং উইথ 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আপোনালোকৰ 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ইয়াৰ লগত গাঁঠি দিব লাগিব। এইটো এড্ৰেছতে আপোনালোকে পঠালে আপোনালোকৰ এপ্লাই হৈ যাব। আৰু ইয়াতে কোৱা হৈছে দ্য কেণ্ডিডেটছ মে অলছ' ছাবমিট এপ্লিকেশ্যনছ ইন দ্য ড্ৰপ বক্স প্লেচ এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শিৱসাগৰ। আপোনালোকে ইয়াৰ উপৰিও অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শিৱসাগৰতো যিটো ড্ৰপ বক্স থাকে তাতো আপোনালোকে ইয়াতে ছাবমিট কৰিব পাৰে, নহ'লে বা আপোনালোকে ডাকযোগেও এইটো ছাবমিট কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছ অফ শিৱসাগৰ জুডিচিয়াৰী ভেকেঞ্চি 2026। আপোনালোকে এই ভেকেঞ্চিটোৰ বাবে ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। ষ্টাৰ্টিং ডেট হৈছে 12 জানুৱাৰী 2026, 12 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ আছে, আৰু লাষ্ট ডেট হৈছে 29 জানুৱাৰী 2026। আপোনালোকে 29 জানুৱাৰীৰ আগত ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এই এড্ৰেছটোতে এপ্লাই কৰিব পাৰিব, ফৰ্মখন ছাবমিট কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।